Hello Guwahati and Namaskar. মই বিদুল দিছাঙে সকলোকে স্বাগতম জনাইছো মোৰ চেনেল দিছাং স্পেচিয়েললৈ। আজি লৈ আহিছো অন্য এটা শুটিংৰ ব্লগ। শুটিং চলিছে লখৰাত থকা স্যামফৰ্ড ফিউচাৰিষ্টিক স্কুলত। বলকচোন ভিতৰতনো কি চলিছে এবাৰ চাই লওঁ। এই ধুনীয়া স্কুলখনৰ শেষৰটো কথাত চলি আছে মেকআপ। বলো আমি মেকআপ লোৱা চাবলৈ যাওঁ। ধুনীয়া দিনটোৰ আৰম্ভণি হৈছিল মেকআপেৰে। ড্ৰেছ চেছ কৰি দিনেশ দাই মেকআপত বহিছে। দিনেশ দাৰ পিছত মেকআপত বহিছে ৰুবুল দাই। এয়া চিনটো কেনেদৰে শ্বুট কৰিব তাৰে কিছু আলোচনা কৰি আছে আৰু এনেদৰে আৰম্ভ হ'ল আমাৰ শ্বুটিং। ইয়াৰ আগতে এটা চিন শ্বুট কৰা হৈছে, মই ভিডিঅ' কৰিবলৈ পাহৰি গৈছিলোঁ। আৰু ৰিক্সাৰ পৰা নামি অহা আমাৰ কনক দাস দাৰ পৰা চিনেমাখনৰ বিষয়ে অকণমান জানো আহকচোন। মই কনক দাস অলপ তাৰ মাজতে ৰুবুলৰ লগত এখন দ্বিতীয়খন চিনেমা ৰুবুল দাস এজন যুৱ প্ৰজন্মৰ নতুন পৰিচালক। ছবি জগতত তেওঁৰ এখন দ্বিতীয় পদক্ষেপ। প্ৰথমখন আছিল ফুটপাথৰ হিৰো। এই কৰোণাৰ কাৰণে যিখন বন্ধ হৈ আছে, হলত দিয়া দিব পৰা নাই তেওঁ। এই দ্বিতীয়খন ছবি ঈশ্বৰ, বৰ সুন্দৰ কাহিনী, সাৱলীল কাহিনী। অতি কষ্টেৰে ৰুবুলে কি ধৰণে কৰিছে কামবিলাক ভাবিলে আচৰিত হয়। বৰ সুন্দৰ কাহিনী। নিজেই অভিনয় কৰিছে, পৰিচালনাও কৰিছে। চাৰিওফালৰ কামবিলাক ইমান সহযোগ কৰিছে শিল্পীখিনিয়ে, ভাবিব নোৱাৰা ধৰণে। বৰ ভাল লাগে ৰুবুলৰ লগত কাম কৰি। এইখন দ্বিতীয় ছবিত মই তেওঁৰ লগত কাম কৰিছোঁ। তাৰ কৰি খুব সুখ পাইছোঁ। ইমান সুন্দৰকৈ বুজাই দিয়ে কামবিলাক, ইমান সুন্দৰকৈ লয় শ্বটবিলাক, বৰ ভাল লাগে। সঁচাকৈ ৰুবুল দাৰ লগত কাম কৰিব খুবেই কমফৰ্টেবল। তেওঁ আৰ্টিষ্টক খুব কমফৰ্টেবল কৰিব জানেই। গৰমতে কেমেৰামেন দাদাই শ্বাৰ্টটো খুলি থৈছে আৰু তাৰ কাৰণে মই তেওঁক নেদেখাবলৈ ক'ৰবাত লুকাই লুকাই ভিডিঅ' শ্বুট কৰি আছোঁ। আৰু এই চিনটো ওচৰৰ পৰা দেখিবলৈ এনেকুৱা। আৰু এইটো ভিডিঅ' শ্বুট কৰি দিছিল আমাৰ মেকআপ আৰ্টিষ্ট ধনদাই। আৰু ধনদাৰ হাতৰ পৰশত আমাৰ ভাস্কৰ দাৰ গৰম লগা বডিটো দেখা পোৱা গৈছে। আৰু শ্বুটিং আৰম্ভ কৰাৰ আগতে এনেদৰে ৰিহাৰ্চেল কৰি লোৱা হয়। এয়া নতুন চিন এটাৰ বাবে ভাস্কৰ দা, কনক দা আৰু নৰেন দাই চিনটো ৰিহাৰ্চেল কৰি আছে। চিনেমাখন অভিনয় কৰা নৰেন দাৰ পৰা কিছু কথা জানিম। কৰোণা মহামাৰীৰ এই বিপদকালত আমি এনেদৰে ক'ভিড প্ৰট'কল মানি খুব কম সংখ্যক মানুহেৰে শ্বুটিং কৰি আছোঁ। এইখিনি কষ্টক আপোনালোকে সন্মান জনাব বুলি আমি খুবেই আশাবাদী। আৰু আমাৰ অন্য এজন অভিনেতা ভাস্কৰ দাইলো চিনেমাখনলৈ কি মন্তব্য দিয়ে শুনো আহকচোন। শ্বুটিং কৰি খুবেই ভাল লাগিছে আৰু ভাল ঠাইডোখৰো ভাল আৰু গোটেই ষ্টাফটোৰ লগত কাম কৰি খুব ভাল লাগিছে। গতিকে চিনেমাখন যাতে সফল হয়
এনেকুৱা দিনতো এখন চিনেমা যাতে সফল হয় সেইটোৱে কামনা কৰিছোঁ আৰু গোটেইখিনি চাপকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ভাল হ'ব। আজিৰ দেওবৰীয়া ব্লগটো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।